মোৰ জীৱনৰ ভৱিষ্যতৰ লগৰী তুমি। কথা বিশ্বজ্যোতি আৰন্দৰা, আবৃত্তি জ্যোতিকা গগৈ। সেই অভিমানী ছোৱালীজনী তুমি। নাজানিছিলোঁ তোমাৰ দৰে এজনী সৎ চৰিত্ৰৱান সাহসী ছোৱালী কেতিয়াবা মোৰ জীৱনত পাম বুলি। মোৰ হৃদয়ত যিদৰে তুমি ললাহি থিতাপি, সময়ৰ লগত খাপ খুৱাই মোকো সেইদৰে আঁকোৱালি ল'বা আলফুল কৰি। শীতৰ পুৱাৰ এচাটি বতাহৰ দৰে আহি মোৰ বুকুত হিৰহিৰাই যোৱা কৰাহি তুমি মোক আমনি এটি বৰফৰ টুকুৰা হৈ। তথাপিও মই উমাল হৈ তোমাক সাৱটি লওঁ মোৰ মৰমৰ দুবাহুত। এয়াই চাগে ন তোমাক আপোন কৰি লোৱাৰ সেই তাহানিৰ মোৰ হৃদয়ৰ মাজত সংগোপনে ৰাখি থোৱা উমাল বুকুৰ হাজাৰ কাহিনীৰ দৰে ভাহি উঠা জীৱনৰ এক ভৱিষ্যত পৰিকল্পনা। সময়ৰ সোঁতত সমগৈ এদিন তুমি আৰু মই ভৱিষ্যতৰ আলোকৰ যাত্ৰী। থাকিব সদায় মৰম, ভালপোৱা, সন্মান আৰু স্নেহেৰে ভৰা কাহানিও ছিঙি নোযোৱা আমাৰ মৰমৰ এনাজৰীডাল। তুমিয়েই হবা মোৰ দিঠকৰ লগৰী। পুৱাৰ বেলিটিৰ দৰে মোক নিতৌ জগাবা, কৰিবাহি মৰম মোক সদায় নিস্বাৰ্থ হৈ তোমাৰ প্ৰিয়জন বুলি ভাবি। ধন্যবাদ।